ৱেলকাম টু মাই চেনেল। আৰু এইটো মোৰ প্ৰথম ভিডিঅ' হয়, আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব। যোৱা 2-3 মাহমানৰ পৰা মই APSCৰ কাৰণে অসমীয়া মিডিয়ামত প্ৰিপেৰেশ্যন কৰি আছিলোঁ। তো ভাবিলোঁ কি এই জাৰ্ণিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ একেলগতে, ডিচিপ্লিনো থকা যাব সেইকাৰণে। তো মই কিতাপবোৰ পঢ়াৰ আগতে ভালকৈ চিজিল কৰি ৰাখিলোঁ, কাৰণ চিজিল কৰি ৰাখিলে পঢ়িবও ইচ্ছা যায় আৰু দেখিবও ভাল লাগে। আৰু এয়া চিজিল কৰি ল'লোঁ আৰু মই প্লানটো ৰাখিছোঁ, কাৰণ মোৰ ভাল লাগে এনেকৈ টেবুলৰ আগত প্লান থাকিলে। তো এয়া লাকি বেম্বো আৰু সেইটো মানি প্লেণ্ট আছিলে। এতিয়া পঢ়িম আৰু পঢ়াৰ আগতে নিজক ইমান গৰম যেতিয়া হাইড্ৰেট কৰি ৰখাটো বহুত প্ৰয়োজনীয়, সেইকাৰণে আপুনিও পানী চানী খাই থাকিব আৰু। তো ময়ো পঢ়াৰ লগতে অলপকৈ পানী চানী খাই থাকোঁ। তো যোৱা 2 মাহমান মই পলিটিখন চালোঁ, পলিটিখনৰ ক্লাছবিলাক কৰিলোঁ। তো এতিয়া পলিটিখন হ'ল আৰু যিমানখিনি লাগে সিমানখিনি বেছিকখিনি হৈছে। তো বাকী আৰু পঢ়িব আছে আৰু। তো এতিয়া ইকনমিকখন মই ষ্টাৰ্ট কৰিছোঁ। তো ইকনমিক্সখনৰ NCERTখন ক্লাছ 11ৰ NCERTখন পঢ়িলোঁ। তো এতিয়া ক্লাছৰ পৰা যিবিলাক ক্লাছ কৰোৱাই আছে তো সেইবিলাক এতিয়া কৰিব লৈছোঁ। তো আজি ক্লাছটো কৰোঁ, তাৰপিছত আৰু যিবিলাক মই ভালকৈ বুজি নাপাওঁ সেইবিলাক মই আৰু এবাৰ ChatGPTত গৈ পিনে মই চাই এবাৰ ভালকৈ ডাউটটো ক্লিয়াৰ কৰি লওঁ, বা ইউটিউবত গৈ পিনে চাই লওঁ তেনেকৈ। তো ইকনমিৰ মই সঞ্জীৱ বাৰ্মাৰ যিখন কিতাপ আছে সেইখনো ষ্টেণ্ডাৰ্ড বুকখন ফ'ল' কৰিম বুলি ভাবিছোঁ। বাট তাৰ আগতে মই যিহেতু আছামিজ মিডিয়ামত লৈছোঁ, তো সেইকাৰণে ক্লাছৰ নোটছবিলাক আৰু কিতাপখন যিকেইখন কিতাপ ইনষ্টিটিউটৰ পৰা প্ৰভাইড কৰিছে সেইকেইখন এবাৰ পঢ়ি চাওঁ বুলি ভাবিছোঁ। তেতিয়া সঞ্জীৱ বাৰ্মাখন পঢ়িবৰ কাৰণে সুবিধা হ'ব। এনেকৈ ChatGPTৰ পৰা মই উলিয়াই লওঁ যিবিলাক ভালকৈ নোৱাৰোঁ আৰু ভালকৈ বুজি নাপাওঁ। আৰু মোৰ এটেম্প 2027তে, সেইকাৰণে প্ৰথমৰ পৰা ভালকৈ বুজি লৈ পঢ়িব খুজিছোঁ। মোৰ গ্ৰেজুৱেশ্যন 2024তে কমপ্লিট হৈছিলে, কিন্তু বয়স অলপ কম পৰি যায়, সেইকাৰণে 2027ত দিব লাগিব আৰু। আজি মোৰ নেটৱৰ্কটো ইমান বেয়া হৈছে, মানে যিহেতু অনলাইন ক্লাছেই কৰোঁ আৰু। তো নেটৱৰ্কটো বেয়া থাকিলে বহুত দিগদাৰ হয়। এয়া চলাই নাই তেতিয়াৰ পৰা, চাগে আজি আৰু নেটটো নাপাম, সেইকাৰণে মই আৰু ইয়াতেই লাগি থাকিব বিচৰা নাই। তো মই ভাবিলোঁ এতিয়া NCERTখন যিখন কৰিছিলোঁ তো তাৰ নোটছ বনাই ৰাখিছিলোঁ ক্লাছ 11ৰ, সেইখন ডেভেলপমেণ্ট ইকনমিখন। তো সেইখনৰ নোটছ বনাই লৈছিলোঁ ChatGPTৰ পৰা আৰু ইউটিউবৰ পৰা তেনেকৈ, আৰু কিতাপখনৰ পৰা তেনেকৈ মিলাই পিনে নোটছটো বনাই লৈছিলোঁ। আৰু PYQ কিছুমান চাই পিনে তাৰ লগত লিংক কৰি তেনেকৈ নোটছ বনাই লৈছিলোঁ। তো ভাবিলোঁ সেইখিনিয়ে পঢ়ি লওঁ, কাৰণ নেটটো নৰখি থাকিলে আৰু বহুত সময় গুচি যাব, সেইকাৰণে পঢ়োঁ এইখিনিকে। আৰু মই এনেকৈ এখন আউটবুক ৰাখি থৈছোঁ, কাৰণ মই সৰুৰ পৰাই কিবা এটা বস্তু পঢ়িলে সেইটো লিখি চাওঁ, সেইকাৰণে যেনেকৈ য'ত ত'ত লিখিছোঁ। তো বস্তুবিলাক পঢ়িও যাওঁ, একেলগে লিখি ৰাখিলে মনত থাকে, লিখি পঢ়িলে মনত থাকে, সেইকাৰণে তেনেকৈ পঢ়োঁ আৰু। তো এইখিনি ফাৰ্ষ্ট লেচনটো যিখিনি নোটছ বনাইছিলোঁ ইম্পৰ্টেণ্ট, তো সেইখিনি আজি কমপ্লিট কৰিম। আৰু তাৰ নিজে নোটছখিনি বনাইছোঁ যদিও 2-এটা টাৰ্মছ মানে ৰৈ গৈছে চাবৰ কাৰণে, তো সেইকেইটা বুজি নাপালে ChatGPTৰ পৰা চাই লৈছোঁ আৰু কেনেকৈ হয়। আৰু আমাৰ অলৰেডি ক্লাছেছবোৰ কমপ্লিট হৈছেহি, তথাপিও মই নিজেও পঢ়িব চেষ্টা কৰি আছিলোঁ ক্লাছেছবোৰৰ উপৰিও, কাৰণ যিহেতু সময় আছে। তো সেইকাৰণে NCERTখন যিহেতু অলপমান ইম্পৰ্টেণ্ট ইকনমিক্সৰ ক্লাছ 11ৰখন, সেইকাৰণে সেইখনো পঢ়ি চাব ট্ৰাই কৰিছোঁ। মই পঢ়িলোঁ, আৰু ইকনমিক্সত মই HSৰ পৰাই ইমান ভাল নহয়, সেইকাৰণে অলপমান বেছিকৰ পৰা চাব চেষ্টা কৰিছোঁ। তো এনেকৈ ক্লাছেছবোৰ কৰা হোৱা নাই, সেইকাৰণে ৰেকৰ্ডেডবোৰে চাই আছোঁ এতিয়া। আৰু যিবোৰ কিছুমান ইম্পৰ্টেণ্ট আৰু পাই আছোঁ, তো সেইবোৰ আকৌ মই লিখি ৰাখিছোঁ যাতে নিজে বুজিবত সুবিধা হয়।
আৰু ভিডিঅ'টো শ্বুট কৰাতে মোৰ আজি যিহেতু ৰাতি হৈছে, তো আজি আৰু ইমান বেছি নপঢ়োঁ, তো অলপমান পিছত ডিনাৰ কৰিম। আৰু পাপাই কি কৰি আছে চায়ো লওঁ একেলগতে। তো ডিনাৰ কৰি মেলি মন যদি হয় তেন্তে অলপমান পঢ়িম, যদি টোপনি নধৰে, কাৰণ অহাকালি আকৌ মই মৰ্ণিং কম্পিউটাৰ ক্লাছ আছে, তো কম্পিউটাৰ ক্লাছত যাব লাগিব। তো সেইকাৰণে আজি ইমান ৰাতিলৈকে নাথাকোঁ আৰু। তো পাপা কি কৰি আছে চাওঁ। আৰু ফাৰ্ষ্ট চেপ্টাৰটো মোৰ কমপ্লিট হ'লেই আৰু এটা আৰু বাকী আছে। আৰু সেইটো মোৰ পিকি, মানে ইয়াৰ নাম পিকি। আৰু ইয়াৰ হ'ল ছমাহ বয়স হৈছে। তো ই মোৰ লগতে থাকে আৰু খেলি মেলি। তো এনেকৈ বিস্কুট চিস্কুট খাবলৈ নেখায়, বহুত জিদ্দি হয়। তো বাছ তাক খুজুতি দিব লাগে, মালিচ দিব লাগে, সেইটোৱে আৰু। তাৰপিছত পাপাই মোক ঘৰৰ গছৰ আম খাব দিলে। ৰাতি খাব নালাগে বাৰু, বাট আমাৰ খোৱা যায়ে। আৰু ডিনাৰটো কৰিব ল'লোঁ। আৰু ৰাতি মই এনেকৈ খাই ভাল পাওঁ। তো মই ডিনাৰ কৰি মেলি আহি পিনে এতিয়া ভাবিলোঁ কি এতিয়া আৰু ইকনমিক্স নপঢ়োঁ। তো এতিয়া মই পলিটি পঢ়িব সময় হ'ল যেতিয়া, তো পলিটিখন অলপমান ৰিভাইজ কৰোঁ। পলিটি যিবোৰ নোটছ বনাই থৈছিলোঁ শ্বৰ্টকৈ, তো সেইবোৰ ৰিভাইজ কৰোঁ এতিয়া। তো ইয়াত মই পলিটি এনেকৈ শ্বৰ্টকৈ নোটছ বনাই থৈছোঁ নিজে বুজি পোৱাকৈ। তো এতিয়া সেইখিনি যিমানখিনি পাৰোঁ ৰিভিজন কৰিম। আৰু পলিটিখন মোৰ অলৰেডি লিখি পঢ়া আছিলেই, সেইকাৰণে বছ আজি ৰিভিজনে কৰিব ওলাইছোঁ। তো এতিয়া আৰু লিখি চোৱা নাই। তো পলিটিৰ আজি ইম্পৰ্টেণ্ট ডক্ট্ৰিনছ আৰু চেলিয়েণ্ট ফিচাৰ্ছ অফ কনষ্টিটিউশ্যন, সেইখিনি মই ৰিভাইজ কৰিলোঁ। তো অহাকালি মৰ্ণিং যিহেতু উঠিব লাগিব, তো আজি ইয়াতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ সিমানেই। গুড নাইট, বাই বাই।